নমস্কাৰ, আজি এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ পেলাই আপোনালোকৰ সন্মুখত আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। যদি ক'ৰবাত কিবা এটা ঘটনা হয়, তাতে এজন পুৰুষ থাকে, এগৰাকী মহিলা থাকে, বা যদি কিবা ঘটনা হয় য'ত পুৰুষে সংঘটিত কৰিছে আৰু এটা আন পৃথক ঘটনা হয় য'ত মহিলাই সংঘটিত কৰিছে, যদি মিডিয়া যায় তেতিয়াহ'লে আমি দেখা পাওঁ যে পুৰুষবিলাকৰ মুখখন ব্লাৰ নকৰে, কিন্তু মহিলাসকলৰ মুখবিলাক ব্লাৰ কৰা দেখা যায়। বহুতেই মোক সুধিছে, বাইদেউ আইনত কিবা এনেধৰণৰ আছে নেকি য'ত মহিলাসকলক ব্লাৰ কৰা হয়, পুৰুষসকলক ব্লাৰ কৰা নহয়? আইনত এই ধৰণৰ একো নাই যে মহিলাসকলক ব্লাৰ কৰিব লাগিব, পুৰুষসকলক ব্লাৰ কৰিব নালাগে। মিডিয়াই পুৰুষ আৰু মহিলা দুয়োগৰাকীকে আচলতে ব্লাৰ কৰিব লাগে। আমি এজন মানুহক, মহিলা হওক বা পুৰুষ হওক, আমি দোষী বুলি ক'লেই তেওঁলোক দোষী হৈ নাযায়। সেই যিটো তেওঁলোকে ঘটনা সংঘটিত কৰে বা মানুহে ভাবে যে তেওঁলোকে এইটো কৰিছে, সেই ঘটনালৈ যেতিয়া আদালতত যাব, মহামান্য আদালতে যেতিয়া তেওঁলোকক দোষী সাব্যস্ত কৰিব, তেতিয়াহে তেওঁলোকক দোষী বুলি গণ্য কৰা হ'ব। গতিকে মানুহে অন দ্য স্পট তেওঁলোকৰ মুখ, যিবিলাক পুৰুষ থাকে তেওঁলোকৰ মুখবিলাক দেখুৱাই সমাজৰ পৰা অপমানসূচক মন্তব্য তেওঁলোকক দি পেলাই, তেওঁলোকক হিউমিলিয়েট কৰি পেলাই সেই ধৰণৰ কৰিব নালাগে। এটা দিন আছিলে, এটা সময় আছিলে, যি সময়ত ক্ৰিমিনেল বুলি ক'লে আমি প্ৰত্যেকেই পুৰুষসকলকেই বুজিছিলোঁ। মাৰ্ডাৰাৰ হওক, ৰেপিষ্ট হওক, চোৰ ডকাইত বা অন্য যিকোনো। কিন্তু বৰ্তমান সেইটো সময় নাই। বৰ্তমান মহিলাসকলেও পুৰুষসকলৰ লগত সমানে অপৰাধ জগতখনত ভৰি দিছে। বৰ্তমান আইনবিলাক জেণ্ডাৰ নিউট্ৰেল হৈছে, অৰ্থাৎ মহিলা পুৰুষ উভয় তাত থাকে। আনকি মাৰ্ডাৰাৰ, ৰেপিষ্টটো জেণ্ডাৰ নিউট্ৰেল হৈছে, চাইল্ড মেৰিজ, পক্সো এইবিলাকো জেণ্ডাৰ নিউট্ৰেল হৈছে। গতিকে এই ট্ৰেণ্ডটো মিডিয়াই ভংগ কৰিব লাগে যে মহিলাকে অকল মুখখন ব্লাৰ কৰক আৰু পুৰুষসকলক নকৰক। আৰু এইটোও হয় যে কেতিয়াবা যদি তেওঁলোক দোষীও হয়, দোষী মানুহ বা বেয়া মানুহ ভাল হোৱাৰ সম্ভাৱনা থাকে। গতিকে এটা চান্স দিয়া হয় তেওঁলোকক মুখখন ব্লাৰ কৰি পেলাই, যাতে তেওঁলোকক প্ৰত্যেকেই যাতে দেখা নাপায়। ব্লাৰ কৰি পেলাইও মিডিয়াই জনসাধাৰণক ঘটনা অৱগত কৰাব পাৰে। তাৰপিছত আদালতত যি হয় সেইটো তো হৈ থাকিব, সেইটো বেলেগ কথা। গতিকে এই ধৰণৰ কোনো আইন নাই আৰু এই ট্ৰেণ্ড ভংগ হ'ব লাগে। অকল মহিলাসকলৰ মুখ ব্লাৰ কৰা, পুৰুষসকলেও তেওঁলোকৰো মান সন্মান আছে। গতিকে সকলোৱে যাতে সুৰক্ষিত থাকে, সাৱধানে থাকে, আৰু সকলোৱে যাতে যদি দোষী হয় তেওঁলোকে ভাল হোৱাৰ এটা যাতে সুবিধা পায়, এই ধৰণৰ প্ৰত্যেকৰে বাবে আমাৰ দৃষ্টিটো সমান হ'ব লাগে। আৰু যদি এই ধৰণৰ কোনো পুৰুষক যদি ব্লাৰ নকৰে বা কোনো মহিলাক যদি ব্লাৰ নকৰে আৰু তেওঁলোকে যদি আদালতত দোষী সাব্যস্ত নহয়, তেতিয়াহ'লে তেওঁলোকে মানহানিৰ গোচৰ পৰ্যন্ত কৰিব পাৰে। কিন্তু আৰু এটা দুখৰ বিষয় হ'ল, বহুতে যদি দোষ নকৰাকৈ সেইদৰে কেতিয়াবা ফচি যায় আৰু এই ধৰণে যদি ব্লাৰ যদি নকৰাৰ বাবে বহুত অপমান পায় বা তেওঁৰ ঘৰখনে যদি অপমানিত হয়, তেতিয়াহ'লে কিন্তু ছুইচাইড পৰ্যন্ত কৰা দেখা যায়। গতিকে মিডিয়াৰ প্ৰতি অনুৰোধ, আৰু প্ৰত্যেককেই এটা অনুৰোধ যাতে ভিডিঅ' শ্বেয়াৰ কৰে আৰু প্ৰত্যেককে এইটো ইনফৰমেশ্যন দিয়ে যে এই ধৰণৰ কোনো আইন নাই, ব্লাৰ দুয়োকে কৰিব পাৰে, দুয়োকে কৰিব লাগে। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰি মোক উৎসাহিত কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, যাতে এইবিলাক কথা প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। আজিলৈ এইখিনি, আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত। ধন্যবাদ।